ষ্টেট গভৰ্ণমেণ্ট যি গভৰ্ণমেণ্ট হওক সেইটোতো কৰিবই, কাৰণ তেওঁলোকে অট'নমাছ কাউন্সিলৰ ওপৰত উঠিবলৈ নিদিয়ে। গতিকে মোৰ পাৱাৰটো যিমানে আপুনি বিচাৰক হ'লেও নামটো কাউন্সিল নট ষ্টেট। গতিকে সেই কাউন্সিলৰ যিটো পাৱাৰ সেই পাৱাৰ লিমিটতে থাকিব। এতিয়া এটা টাউন কমিটি যিটো আছে সেই টাউন কমিটিৰ যিমান পাৱাৰ দিব টাউন কমিটিয়ে থাকিব, কাউন্সিল নহ'ব। গতিকে অট'নমাছ কাউন্সিলক যিমান পাৱাৰ দিলেও মোৰ পাৱাৰ নহয়, সুপ্ৰিম পাৱাৰ মষ্ট পাৱাৰ দিলেও এইটো নহ'ব, ষ্টেটৰ লগতো কোনোবাৰে সমান নহয়। গতিকে এইটো গভৰ্ণমেণ্ট বুলি নহয়, এনি গভৰ্ণমেণ্ট ষ্টেটৰ তেওঁলোকেতো নিবই, পাৱাৰটো তেওঁলোকে নিবই আৰু ইয়াত পাৱাৰটো কমাব এইটো খাটাং। আৰু যিবিলাক এগ্ৰিমেণ্ট আছে সেই এগ্ৰিমেণ্টটো ফুলফিল হোৱাই নাই, এইটো হৈছে এক্সাম্পল। গতিকে আমি সেইটোৱে কৰিছোঁ যে বৰ পাৱাৰ বুলি লাভ নাই। এতিয়া আমি এতিয়া চাম তেওঁলোকে এতিয়া 1 বছৰটো সময় এটা আছে। গতিকে সেই 1 বছৰৰ পৰা 1 বছৰটা আছে বুলি আমি ভাবিছোঁ কম আছে আৰু 1 বছৰটো হ'লে সেইটো সময়ত তেওঁলোকে কি ইনিচিয়েটিভ লয়, কি ইণ্টাৰেষ্ট লয়, আকৌ সেইটো যদি তেওঁলোকে উপযোগীভাৱে কৰে, আকৌ তেওঁলোকে ইনিচিয়েটিভ লয়, তেতিয়া আমি ডিচিশ্যন ল'বলৈ বাধ্য হ'ব। তেতিয়া আমি ডিচিশ্যন বাধ্য হ'ব লাগিব যে আৰু আমি ডিছকাশ্যন কৰিব লাগিব যে কোনটো পাৰ্টি কৰিব। কিন্তু এতিয়াতো আমি ক'ব নোৱাৰোঁ টান নহয়। কংগ্ৰেছৰ সময়ত এই দাবীখিনি আছিল, বিজেপিৰ সময়ত এই একেটা দাবীখিনি আছিল। দুই এটা ৰাষ্ট্ৰীয় দল ধেমালি কৰিছে বুলি ক'ব লাগিব, কাৰণ এইটো বস্তু কনষ্টিটিউচনেল ৰাইট আছে আৰু এইটো অসমক ভাগ কৰা নহয়। সেইটোতো আমি কৰিব নোৱাৰোঁ নহয় যে এতিয়া অসমক ভাগ কৰিব নহয়, অসমক ভাগ কৰা নহয় বুলি কোৱাৰ পিছত অসমক ভাগ কৰিব লাগিব বুলি আমিতো ডিমাণ্ড কৰা নাই। আমাৰ পাৰ্টিটো ছেপাৰেটে ডিমাণ্ড কমিটি নহয়, আমি অট'নমাছ ডিমাণ্ড কমিটিহে। গতিকে আমাৰ ইউনিটাটো এইটোৱে আছে, ইয়াততো বেছি যাব নোৱাৰে। কিন্তু অসমৰ ৰাইজে বা আসাম গভৰ্ণমেণ্টে সেই কথা নাভাবে। তেওঁলোকে সদায় চিন্তা কৰে যে মেঘালয় অট'নমাছ ষ্টেট হৈছে এইবাৰ 1969 আৰু 1971 ছেপাৰেট হৈছিল। লগাই নাই। 1 নম্বৰ হৈছে আমাৰ অট'নমাছ ষ্টেট পূজাটো। যদি আমি মেঘালয় অট'নমাছ ষ্টেটৰ লগত কম্পেয়াৰ কৰোঁ, তেওঁলোকে 1969 অট'নমাছ ষ্টেট হ'ল, 1971 ছেপাৰেটেড আৰু তেওঁলোকে কম সময়ত অট'নমাছ ষ্টেট পাই গ'ল। আৰু তেওঁলোকে ইমান মানুহ মৰা নাই, ইমান ক্ষতি হোৱা নাই ইকনমিকেলি বেলেগ বেলেগ। কিন্তু আমাৰ কাৰ্বি আংলঙত ইমান ক্ষতি হৈছে, ইমান মানুহ মৰিছে। সেইটো হৈছে আমাৰ লিডাৰসকল, মই পলিটিকেল লিডাৰ বুলি নকওঁ, আমাৰ যিবিলাক ছ'চিয়েল অৰ্গেনাইজেশ্যন লিডাৰসকলেও তেওঁলোকৰ ব্লড চেঞ্চ নাই, বহল মনোবৃত্তি নাই। সেইকাৰণে আমাৰ কাৰ্বিৰ মাজত যুদ্ধ হৈছে, কাৰ্বি আৰু নন কাৰ্বিৰ মাজত যুদ্ধ হৈছে। সেইবিলাক হৈছে ক'বলৈ গ'লে আমাৰ লিডাৰসকলৰ মানে ব্লড চেঞ্জ কৰিবৰ কাৰণে সেইবিলাক হৈছে। আৰু আমাৰ 37 ইয়াৰ্ছত আমি কিয় যুঁজিব লগাইছে, মানে কাৰ্বিৰ মাজত যুদ্ধ কৰি বহুত বছৰ গ'ল। আচলতে অট'নমাছ ষ্টেট পূজাৰ সেই ৰাস্তাটো যাব পৰাই নাই, কাৰ্বিৰ মাজত যুদ্ধ কৰোঁতে গ'ল। সেইটো হৈছে আমাৰ লিডাৰসকলৰ নেৰো মাইণ্ডেড আৰু পলিটিকেলি ইণ্টাৰেষ্টৰ কাৰণে সেইটো হোৱা নাই। গতিকে তেওঁলোকেও ভাবিছে বা আমিও ভাবোঁ, আমিও ভাবোঁ যে পলিটিকেল লিডাৰসকলে ছেক্ৰিফাইচ কৰিব লাগে আৰু কি বুলি কয় ৰিজলিউশ্যন হ'ব লাগে। কিন্তু এই সময়ত ৰিজলিউশ্যন দিয়া সময় নহয়, সেইটো আমাৰ মাজতে যুদ্ধ কৰিব লাগে। গতিকে এতিয়া আমাৰ মাজত আমি ভাবোঁ যে যিকোনো পাৰ্টি লওক এতিয়া কাৰ্বিৰ মাজত, কাৰ্বি অনাকাৰ্বিৰ মাজত সেই যুদ্ধ এইবিলাক এতিয়া নহ'ব বুলি ভাবোঁ আৰু তেওঁলোকে তেনেকৈ নল'ব। গতিকে মই ভাবোঁ যে এতিয়া কাৰ্বি পলিটিকেল লিডাৰ্ছসকলে তেওঁলোকে ছেক্ৰিফাইচ কৰাটো উচিত। এতিয়া সময় আহি গৈছে আৰু মেঘালয়ৰ যিটো খাচী লিডাৰ, জয়ন্তীয়া লিডাৰ, গাৰো লিডাৰসকলে কেপ্টেইন উইলিয়াম চাংমা, এভাৰেষ্ট নিকোলাছ তেওঁলোকৰ নিচিনা ছেক্ৰিফাইচ আমাৰ ইয়াত কাৰ্বিৰ মাজত ওলাব লাগিব। কিন্তু আমি সোনকালে কিন্তু ছেক্ৰিফাইচ নোহোৱালৈকে
পলিটিকেল লিডাৰ চেক্ৰিফাইচ নোহোৱালৈকে অট'নমাছ ষ্টেট হোৱাটো অলপ টান হ'ব বা আৰু সেই ডিমাণ্ডটোত যাতে তেওঁলোকে খুব ইণ্টাৰেষ্ট দিয়ে দৰকাৰ হ'লে তেওঁলোকেও মেঘালয়ত অট'নমাছ ষ্টেট ক্ৰিয়েশ্যনৰ কাৰণে খাচী লিডাৰ জয়তীয়া লিডাৰ গাৰো লিডাৰসকলে তেওঁলোকে অট'নমাছ ষ্টেট আমাৰ যদি ছেপাৰেট ষ্টেট হিল ষ্টেট হৈছে আমি MLA পৰা ৰিজাইন দিম সেইবুলি তেওঁলোকে বাৰ বাৰ ইনফৰ্মেশ্যন দিছে গতিকে আমাৰ কাৰ্বি লিডাৰ ডিমাচা লিডাৰসকলে আৰু আন নন ট্ৰাইবেল লিডাৰসকলেও তেওঁলোকৰ অট'নমাছ ষ্টেট কাৰণে দৰকাৰ হ'লে তেওঁলোকে ৰিজলিউশ্যন দিব লাগে মেঘালয়ত যেনেকৈ লিডাৰসকলে গ্ৰেপ চেক্ৰিফাইচ কৰিছে তেওঁলোকে নিজৰ MLA পৰা কাটি দিছে মিনিষ্টাৰৰ পৰা নিজে কাটি দিছে গতিকে খেদানা আচলতে খেদানা তেওঁলোকে নিজে ইনিচিয়েটিভ লৈ অট'নমাছ ষ্টেটৰ নামত ছেপাৰেট ষ্টেটৰ নামত তেওঁলোকে ৰিজলিউশ্যন দি দিছে গতিকে আমাৰ কাৰ্বি লিডাৰ ডিমাচা লিডাৰ আৰু নন ট্ৰাইবেল লিডাৰসকলেও সেই চেক্ৰিফাইচটো কৰিব লাগে আৰু তেওঁলোকৰ ফলো কৰিব লাগে কাৰ্বি খাচীয়া লিডাৰ জয়তীয়া লিডাৰ গাৰো লিডাৰসকলে যেনেকৈ চেক্ৰিফাইচ কৰিছে আমাৰ লিডাৰসকলে তেনেকৈ চেক্ৰিফাইচ কৰিব লাগে আৰু ছেকেণ্ডলি আছে যিবিলাক মিলিটেণ্ট অৰ্গেনাইজেশ্যন এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন ছ'চিয়েল অৰ্গেনাইজেশ্যন তেওঁলোকেও যাতে লৰ পাৱাৰ টু দ্য কাউন্সিল সেইটোকে গ্ৰহণ নকৰে সেইটোৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু লৰ পাৱাৰ লৈ কোনো লাভ নাই কাৰণ লৰ পাৱাৰ পৰা এতিয়ালৈ কোনো ইণ্টাৰেষ্ট দিব পৰা নাই লৰ পাৱাৰ লোৱাটো এতিয়া একচুৱেলি এইটো টাইম নহয় গতিকে এইটো তেওঁলোকে নোলোৱাটো হ'ল নল'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ সকলো অৰ্গেনাইজেশ্যন সকলো মিলিটেণ্ট অৰ্গেনাইজেশ্যন সকলো এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন আমিতো তেওঁলোকক বাৰ বাৰ মানে প্ৰেচাৰ কৰি আছোঁ কৈ আছোঁ যে আৰু আমাৰ মেমৰেণ্ডামতো লিখা আছে আমাৰ LK আদৱানী ডিপুৰ অহাৰ সময় আৰু আপোনাৰ এই ৰাজনাথ সিং খপলাং আৰু ডমকা অহাৰ সময় আৰু আপোনাৰ নীতিন গাডকাৰী খেলনি আৰু ডিপুৰ অহাৰ সময় তেওঁলোকে কোন তাৰিখে কৈ গৈছে কেতিয়া ইনষ্টিটিউট গৈছে সেই কথা আমি পূৰা মেমৰেণ্ডামত দিছোঁ গতিকে তেওঁলোকে যিবিলাক প্ৰমিছ দিছে আমাৰ BJP টপ লিডাৰ চেণ্ট্ৰেল নেশ্যনেল লিডাৰ তেওঁলোকে প্ৰমিছ দিয়াৰ পিছত যদি তেওঁলোকে নকৰে তেতিয়াহ'লে তেওঁলোকে সেই ফলটো নিজে ভুগিব লাগিব আজি নহ'লেও কালিটো ভুগিব লাগিব আৰু আমিতো কণ্টিনিউ কৰিম বা আমি নোৱাৰিলেও নেক্সট জেনেৰেশ্যন আকৌ কৰি পাৰিব গতিকে BJPৰ ওপৰত আমাৰ আস্থাটো হেৰুৱাব গতিকে আস্থা হেৰুৱালে লাহে লাহে ইয়াৰ পৰা BJP আকৌ পাৱাৰটো নোহোৱা এইটো ৰাইজে চিন্তা কৰিব ৰাইজেও ভাবি আছে গতিকে ভাবিছোঁ যে আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ইমান দিনে অট'নমাছ ষ্টেট পোৱা নাই আৰু 37 ইয়াৰ্ছ এতিয়া চলি আছে সেইটো নোপোৱা এটা কাৰণ হৈছে যে কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা কাৰ্বি পলিটিকেল লিডাৰ্ছ আৰু কাৰ্বি লিডাৰ্ছসকলে চেক্ৰিফাইচ কৰাৰ কাৰণে পোৱা নাই যেনে কিন্তু আমি দেখিছোঁ যে মেঘালয় অট'নমাছ ষ্টেট বনোৱাৰ সময়ত খাচী লিডাৰ্ছ জয়ন্তীয়া লিডাৰ্ছ আৰু গাৰো পলিটিকেল লিডাৰ্ছ তেওঁ যেনেকৈ চেক্ৰিফাইচ কৰিছে আমাৰ কাৰ্বি আৰু ডিমাচা লিডাৰসকলে এতিয়াও নাম চেক্ৰিফাইচ কৰা নাই আৰু সেইকাৰণে অট'নমাছ ষ্টেট পোৱা নাই সেইকাৰণে আমি অনুৰোধ কৰিছোঁ যে কাৰ্বি আংলং আৰু ডিমা হাছাওত থকা সকলো কাৰ্বি আৰু ডিমা হাছাও বা আদাৰ্ছ পলিটিকেল লিডাৰসকলে চেক্ৰিফাইচ কৰক এই অট'নমাছ ষ্টেটৰ কাৰণে ছেকেণ্ডলি আমি এপিল কৰিছোঁ যে যিসকল মিলিটেণ্ট অৰ্গেনাইজেশ্যন আছে যিসকল মানে আৰ্ম ষ্ট্ৰাগল কৰিছে অৰ্গেনাইজেশ্যন আৰু ছ'চিয়েল অৰ্গেনাইজেশ্যন তেওঁলোকে যি এতিয়া MOU বা MS বা যি সহি কৰিলে যি তেওঁলোকে মোৰ পাৱাৰটো গ্ৰহণ কৰিলে আৰু ছেকেণ্ড টাইম তেওঁলোকে কৰিব নালাগে সেইটোৰ কাৰণে আমি অনুৰোধ কৰিছোঁ গতিকে আমাৰ আজি প্ৰেছ কনফাৰেন্সটো মেইনলি এইটোৱেই যে আমি দিল্লীত গৈ আছোঁ 400 ডেলিগেটছ লৈ তাত আমি ধাৰণা কৰিম আৰু আমাৰ বৰ্তমান MP হৰেণ সিং দিও মানে প্ৰাইভেট মেম্বাৰ্ছটো বিলটো পাৰ্লিমেণ্টত লোকসভাত তেওঁ মানে ইণ্ট্ৰডিউচ কৰিবৰ কাৰণে তেওঁ কৰাৰ কাৰণে কৰি আছে সেইকাৰণে আমি তেওঁক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে কাৰ্বি আংলং অট'নমাছ কাউন্সিল চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰহা তেওঁ ফুল ইনিচিয়েটিভ লৈছে যে অট'নমাছ ষ্টেটটো সোনকালে পাব লাগে সেইকাৰণে আমি তেওঁকো আমাৰ ডক্টৰ তুলিৰাম ৰহা CMOকো আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁ এই অট'নমাছ ষ্টেটৰ কাৰণে চেক্ৰিফাইচ কৰাৰ বাবে
গতিকে আমাৰ টেষ্ট হৈ আছে এইখিনি যদি কিবা ক'বলগীয়া আছে কওক। ভালে অলপ নিদিনাই